নমস্কাৰ অসমীয়া টেকনিক্যাল শিক্ষামূলক ইউটিউব চেনেল আপোনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমি আজি এই ভিডিঅ'টিত পৃথিৱীৰ প্ৰথমটো 5G স্মাৰ্টফোনৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক কিয়নো আমি প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আহিম তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজি এই ভিডিঅ'টি 12 জুন তাৰিখে লঞ্চ হ'ব পৃথিৱীৰ প্ৰথমটো 5G স্মাৰ্টফোন নিৰ্মাতা কোম্পানী ভিভোৱে 12 জুন তাৰিখে নিজৰ নতুন স্মাৰ্টফোন ভিভো নেক্সট লঞ্চ কৰিব এই ফোনটোত ভিভো X21ৰ নিচিনাকৈ ডিসপ্লে ফিংগাৰপ্ৰিন্ট স্কেনাৰ থাকিব ইয়াত থাকিব 6.28 ইঞ্চিৰ ফুল HD সুপাৰ AMOLED ইয়াৰ লগতে ইয়াত যি প্ৰচেছৰ আছে সেয়া হৈছে অক্টা-কোৰ স্নেপড্ৰেগন 660 প্ৰচেছৰ ইয়াত লগত থাকিব 6GB RAM ষ্ট'ৰেজ অৰ্থাৎ মেমৰি ইয়াত থাকিব 128GB যাক আপুনি 256GB লৈকে বঢ়াব পাৰিব অৰ্থাৎ এক্সপেণ্ডেবল কৰিব পাৰিব ফ্ৰণ্ট কেমেৰা 12 মেগাপিক্সেল আৰু ৰিয়াৰ কেমেৰা 12 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল অৰ্থাৎ দুটা ৰিয়াৰ কেমেৰা থাকিব বেটাৰী 3200 mAh আৰু লগতে ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ থাকিব সিকিউৰিটিৰ কাৰণে খবৰত শুনিবলৈ পোৱা গৈছে যে এই ফোনটো 5G সাপোৰ্ট কৰিব আৰু 5G সাপোৰ্ট কৰা এইটোৱে হয়তো পৃথিৱীৰ প্ৰথমটো স্মাৰ্টফোন হ'ব তেন্তে অপেক্ষা মাত্ৰ 12 জুনলৈ আৰু জানিবলৈ পোৱা মতে এই ফোনটোৰ কিমত অৰ্থাৎ দাম ৭৪,০০০ টকাৰ পৰা আৰম্ভ কৰি ষ্টাৰ্ট হ'ব ইয়াৰ দুটা মডেল লঞ্চ কৰাৰ কথা শুনিবলৈ পোৱা গৈছে যাৰ এটা মডেলৰ দাম ৫৩,০০০ টকা আৰু আনটো মডেলৰ দাম ৭৪,০০০ টকা হ'ব তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনে ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম